কি খবৰ সকলোৰে? এই সন্ধিয়া মানে কি সন্ধিয়া নহয় আৰু 6:30 বাজিলে। এই বুন্দিয়া ভুজিয়া লৈছোঁ, একাপ চাহ লৈছোঁ খাবলৈ। কি কৰিম, আমনি লাগিছে, সেইকাৰণে ভাবিছোঁ এনেই কিবা এটা কথা কওঁ। কি কথা? বিশ্বাস কাক কয়? এতিয়া বিশ্বাস কাক কয় বুলি ক'লে বা বিশ্বাস বুলি ক'লে আমি কি বুজোঁ? বিশ্বাস হ'ল এইটো বস্তু যে মই বিচৰা মতে পোৱাটোকে বিশ্বাস বুলি ক'ব নোৱাৰোঁ। যে মই ভগৱানক কিবা এটা বিচাৰিছোঁ, মোক দিছে, সেইটো বিশ্বাস নহয়। বিশ্বাস এইটো যে ভগৱানে মোৰ ভাগ্যত যিটো লিখিছে আৰু সেইটোৱে মোক দিছে বা দিব, সেইটোহে বিশ্বাস। তাৰমানে ভগৱানক মই বিশ্বাস কৰাটো সেইটোহে বুজায়। আৰু কাৰোবাক মই বিশ্বাস কৰোঁ মোক দিব বুলি নহয়, মই তেওঁক বিশ্বাস কৰোঁ, কিন্তু তেওঁ মোক কি দিব নিদিব সেইটো তেওঁৰ ওপৰত ডিপেণ্ড কৰিব। কাৰণ মোৰ ভাগ্যখন অলৰেডি লিখি দিছে, অলৰেডি লিখা হৈ গৈছে মোৰ কপালত, তেনেকুৱা কথা।